কেইদিনমান আগত 10 টকা দি জিকা বস্তুখিনি চিজিল কৰাই নাই নহয় কি বস্তু জিকিলোঁ আহকচোন দেখাওঁ আপোনালোকক বাস্কেটটো প্ৰথমতে 10 টকা আৰু প্লাষ্টিকৰ খৰাহিটো 10 টকাতে জিকা তাৰ ভিতৰত থকা বস্তুখিনি মটৰ কণী আৰু চাৰ্ফ কমফৰ্ট গোটেইখিনি 10 টকা কিছুমান ইউজ কৰিলোঁ কণী খাই হজমেই হ'ল এই বাস্কেটটো 10 টকা ইয়াৰ ভিতৰতে এটা বস্তুখিনি থৈ দিম কণীখিনিও খাই হজমেই হ'ল আৰু চাৰ্ফ পেকেট আৰু কমফৰ্ট আছিলে সেইখিনি ইউজ কৰিছোঁ এতিয়া এই খৰাহিটো মই এই বাচনখিনি থম বুলি ভাবিছোঁ মানে এই যেটাৰ সময়ত মই এই খৰাহিটো বাছি আনিছিলোঁ বাচনখিনি থম বুলিয়ে বহুত বস্তু থাকে তাতে খেলত মানে নিজৰ মতে বাছি আনিব পাৰে মই খৰাহিটো ল'লোঁ আৰু খৰাহিটো লৈ মোৰ বহুত কামত দিছে এতিয়া মই বাচনখিনি থলোঁ আৰু জেগাখিনি চাফা কৰিম এতিয়া ইমান যে মানে পাকঘৰখন ইমানেই সৰু বস্তু ইমানেই হৈ গৈছে নলওঁ বুলি ক'লেও মানে বস্তু লোৱাই হয় ভাবি আছিলোঁ ৱালত থোৱা এটা বাচন থোৱা ৰেক ল'ম কিন্তু আকৌ ভাবোঁ ইমানবোৰ বস্তু লৈ কোৱাৰ্টাৰত কিনো কৰিম বুলি তেনেকৈ লোৱা হোৱা নাই সেইটো কাৰণে খৰাহিতে থওঁচোন কিমান দিন পাৰোঁ এতিয়া ভালদৰে জেগাখিনি চাফা কৰি এয়া খৰাহিটোত থলোঁ এতিয়া ভাল লাগিছে আৰু এয়া ফুলৰ ঠানি আনিছিলোঁ এনেকুৱা পানীত থৈ দিছোঁ মই ভাল লাগে আৰু ইফালে এইটো মই হেতা থবৰ কাৰণে আনিছিলোঁ বিশালৰ পৰা ডাবল টেপ আছে পিছফালে আৰু হেতাও ইমান হৈ গৈছে চাউলৰ বস্তাত মই বহুত হেতা পাইছিলোঁ আগতে এয়া এনেকৈ থলোঁ আৰু কেইদিনমান আগত আৰু 3-4খনমান হেতা আনিছোঁ কাতি মাহত আনিছিলোঁ এয়া হেতা কেইখনমান এনেকৈ থৈ দিছোঁ ভাল লাগে চিজিল দেখি পাই আৰু এনেকৈ থ'লে গোটেইকেইখন হেতা মই ইয়াতে থৈ দিছোঁ আৰু দুখনমান থাকিলে নধৰিলে মানে দেখিছেনে ইয়াতে গোটেইকেইখন থৈ দিলোঁ চিজিল দেখি পাই আৰু মোৰ প্ৰায় চিজিল কৰা হৈয়ে গ'ল আজিলৈ আহিছোঁ বাই বাই